এই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই চাউলখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ তোমালোকৰ ছাৰ ডিম্বেধৰ চেতিয়াই এই চতুৰ্থ শ্ৰেণীৰ পাঠত থকা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই বুঢ়ী আইৰ সাধুৰ দীঘল ঠেঙীয়া সাধুটো কওঁ বুলি আগবাঢ়ি আহিছোঁ। পিছে তোমালোকে আকৌ মোক ৰিটায়াৰ্ড টিচাৰ বুলি নেভাবিবা। মই অৱসৰ লোৱা নাই, চুলিকেইডাল পকিছে আৰু। বাৰু চাহো খাই থাকো আৰু সাধু কৰি থাকো, নহয় জানো? বা শুনিবা দেই। কি কলো? সাধুটোৰ নাম এই দীঘল ঠেঙীয়া। এসময়ত এগৰাকী বুঢ়ী মানুহ আছিল। তোমালোকৰ যেনেকে আইতা আছে তেনেকুৱা। তেওঁ অকলে বসবাস কৰিছিল। আৰু সেই তেওঁ এগোহালি গৰু লৈ টুক টুক টাক টাককৈ তেনেকৈ চলি মেলি আছিল আৰু। বুঢ়ীৰ পিছে ঘৰটো বৰ পুৰণি, একেবাৰে উৰুখি যোৱা। সেই বৰষুণ দিলে মাজে মাজে পানীও পৰে ঘৰটোত। এদিন ডাৱৰীয়াৰ কথা। বুঢ়ীয়ে সোনকালে খাই বৈ উঠি পেলাই, প্ৰভু আজি আৰু দীঘল ঠেঙীয়াই নেপালেই হ'ল এই বুলি শুই থাকিলে। ৰবা, এই চাহ পানী এঢোক খাই লওঁ দেই। তাৰ পাছত সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ ঘৰত চুৰ কৰোঁ বুলি আহি গোহালিৰ কাষতে লুকাই আছে। এই বুঢ়ী শুলে আৰু গৰু এটা নিম। তাৰ পাছত বাঘ এটাইও হাবিৰ পৰা আহি আন্ধাৰে মুন্ধাৰে বুঢ়ীৰ গোহালিত সোমাই আছেহি গৰু এটা খাম বুলি। বাৰু তাৰ পাছত বুঢ়ী যেতিয়া আৰু হৈছে আৰু তেনেকুৱা সময়তে আৰু সিহঁতি দুটা সোমাই আছেহি, কৈছো নহয়। তাৰ পৰা সিহঁতে বুঢ়ীৰ কথা শুনি আছিল দেই। বুঢ়ীয়ে যে কৈছিল, হে প্ৰভু দীঘল ঠেঙীয়াই নেপালেই হ'ল আৰু। দুয়োটাই শুনিছে আৰু দুয়োটাই ভাবিছে, দীঘল ঠেঙীয়া মানেনো কি বাৰু, কি বস্তু হ'ব পাৰে? কিন্তু উত্তৰ উলিয়াব নোৱাৰিলে। আৰু সেনেকৈয়ে আৰু দীঘল ঠেঙীয়া কিবা এটা হয় আৰু বুলি ভাবি থাকিলে। তাৰ পাছত বুঢ়ীয়ে শোৱাৰ লগে লগে ভাত ঘুমতি বুলি কয় যে, ভাত খোৱাৰ পাছত টোপনি আহে, এই ভাত ঘুমতি আহিল। ৰবা, এই ভাত ঘুমতি আহিল। ভাত ঘুমতি অহাৰ লগে লগে আৰু চোৰে গৰু চুৰ কৰিবলৈ গোহালিত লাহেকে সোমাল। তাৰ পাছত এতিয়া গৰুবোৰনো কোনটো গৰু কেনেকুৱা চোকা, কেনেকে চিনি পাব? ই মনতে ভাবিলে, কোনটো গৰু চোকা সেই কথাটো জানিবলৈকে মই যদি গৰুটোৰ টিকাত হাত দি চাওঁ, তেতিয়া সি যদি জাপ মাৰি দিয়ে, তেতিয়াই বুজিম সেই গৰুটোৱেই 1 নম্বৰ গৰু। আৰু তেনেকৈয়ে সি গৰু চাবলে আৰম্ভ কৰি দিলে। হেৰি কি বুলি কয়,
এই লাহেকে ইটো গৰুৰ টিকাত এনেকে হাত বুলাই চাই নাই একো হুৰহাৰ নাই ইটো গৰুৰ টিকাত হাত বুলাই চাই নাই এনেকে কৰি কৰি যাওঁতে যাওঁতে সেই যে সোমাই আছিল বাঘটো তাৰ টিকাতে হাতখন লাগিল সি একদম দিলে নহয় জাপ মাৰি তাৰ পাছত সি আৰু যেতিয়া চোৰে ভাবিলে এইটো বৰ কাটন গৰু ইয়াকেই নিব লাগিব এই বুলি লাহেকে সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই মানে বাঘে এইটো বুঢ়ীয়ে কোৱা দীঘল ঠেঙিয়াই মোক পালে এই ভাবি সি আকৌ জাপ মাৰি দিলে তাৰ পাছত চোৰে ভাবিলে ই কম গৰু নহয় ইয়াৰ পিঠিত নুঠিলে ইয়াক বলে পাৰিব নোৱাৰিম ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলে বাঘে ঠিক তাক দীঘল ঠেঙিয়াই পালে বুলি একদম ততাতৈয়াকৈ গোহালিৰ পৰা ওলাই একদম চেকুৰি লৰ দিলে চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে এইটো গৰু নহয় কিবা দীঘল ঠেঙিয়াহে আজি মোক সঁচাকৈ দীঘল ঠেঙিয়াই পালে ভালে কৈয়ে পালে এনেকে ভাবি সিও আৰু কান্দি ভয় খাইছে আৰু বাঘেও দীঘল ঠেঙিয়াই পালে বুলি একদম খুব জোৰকৈ দৌৰ মাৰিছে বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই দুটামান তোমালোকক প্ৰশ্ন সুধো নহয় জানো বাৰু কোৱাচোন এই বুঢ়ী গোহালিত কি আছিল সেইটোতো জানিবা আৰু গোহালিত গৰু থাকে সেইটো নুশুনো বাদ দিয়া আচ্ছা কোৱাচোন এই বুঢ়ী ঘৰৰ গৰুখিনি নিবলৈ গোহালিৰ কাষত কোন লুকাই আছিল চোৰ এটা আচ্ছা এই আন্ধাৰে মুন্ধাৰে চোৰটোৰ আগতেই এই গোহালিত কি সোমাই আছিল বাঘ এটা সোমাই আছিল বাঘ এটা সুন্দৰ সুন্দৰ আৰু সেই নহয় এই বুঢ়ীৰ ঘৰটো কেনেকুৱা আছিল বাৰু পুৰণি বৰ সুন্দৰ উত্তৰ দিছা তোমালোকে বহুত পাৰা দেই ঠিক আছে ভালকে পঢ়িবা আৰু বাকী চোৱা সাধুটোৰ শুনি লোৱা একদম ভালকে শুনিবা ঠিক আছে চাহো ঠাণ্ডাই হ'লগে নহয় পানী গালো উতলি উতলি শেষ হ'ব এতিয়া এই জুইকুৰা জ্বলিয়ে আছে তাৰ পাছত এই বাকী চোৱালে যাওঁ দেই তোমালোকে শুনিবা তাৰ পাছত চোৰক পিঠিত লৈ বাঘে একদম ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতেই চোৰে মৰু জিউকৈ বাঘটোৰ একেবাৰে গলধনটো মুকুটাই ধৰিলে তেতিয়া বাঘে ভাবিলে ই দীঘল ঠেঙীয়া নহয় ঘাৰ মুকুটো আহে বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে তাৰ পাছত বাঘৰ লৰ আৰু চৰিল বুজিছানে তাৰ পাছত লৰৰ কোবত চোৰটো এই বাঘৰ পিঠিৰ পৰা বাগৰি মাটিত পৰিল কিন্তু সি বাঘৰ নেগুৰডাল ইমান ব্ৰজলেপে মুঠিৰে ধৰিছিল যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেঁপাকাঢ়ি ৰল তাৰ পাছত এই বাঘ লৰ মাৰি হাৰিল সি হাবিৰ ভিতৰ পাই অলপ উশালৈ ভাবিলে তাক ঘাৰ মুকুটোৱাই নহয় পেঁপাকৰ হাইহে পাইছিল ইফালে চোৰৰ হাতৰ নেগুৰডাল এই পাই সি পিটিকি চিটিকি চাই দেখিলে যে এইডাল
নেগুৰ নহয় সেইডাল বাঘৰহে নেগুৰ ছিগি থাকিলে হাতত থাকি গ'ল সি আৰু বহুত ভয় খাইছে হা তাৰ পাছত তাৰ আৰু ভয় লাগিব নাই কোৱাচোন তোমালোকৰতো ভয় লাগিব বাঘ এটা পিঠিত উঠি আহিছা আৰু বাঘটো নেগুৰডাল তোমাৰ হাতৰ মাজত ছিগি থাকি গ'ল ভয় লাগিব নাই ঠিক তেনেকুৱাকেই এই চোৰৰো ভয় লাগিছে হে তেতিয়া আৰু তোমাৰ কৈছো ৰাতি একদম ভালেমান আছিল সেই দেখি চোৰে ভাবিলে সি ৰাতিটোৰ বাকীডোখৰ সময় কটাবলৈ এই ওচৰতে মানে সেই আম এজোপা আছিল সেই আমজোপাতে সি উঠি মেলি থাকিব হা তাৰ পাছত ইফালে বাঘে হাবিত সোমাই তাক পেপা কঢ়াই পোৱাৰ কথা তাৰ লগৰীয়া ভাই বন্ধু সেইবিলাকক কলত সিহঁতে গুণা গোঠা কৰি স্থিৰ কৰিলে যে এইটো বৰ লাজৰ কথা হ'ল এই সিহঁত বনৰ ৰজা একেতে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনে লঘু লাঞ্ছনা কৰিব ই বৰ অসহনীয় কথা আৰু তাৰ পাছত কি হ'ল জানা ইয়াৰ সিহঁতি কৈছে আৰু বোলে এই লগৰীয়া ভাই ৰজা এজনক পেপা কঢ়াই এনেকে লঘু লাঞ্ছনা কৰি গ'ল ইয়াৰ যদি প্ৰতিকাৰ কৰা নাযায় তেনেহ'লে পেপা কঢ়াই এই বাঘটো মানে এই পেপা কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালে আৰু গৈছে হেনে নহয় সিহঁতৰ কিন্তু অপমানত নাক কাণ সোপাই যাব আৰু তাৰ বাহিৰেও এই পেপা কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলি হৈ ওলায় তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ তোমাৰ কৈছো খৰি ভাৰী পানী ভাৰী শাৰীত পৰিবগৈ বাৰু এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ একেবাৰে ভাঙি গৈছো দেই তোমালোকক সাধু কওঁতে আচ্ছা বাৰু তোমালোকে দুটামান প্ৰশ্ন আকৌ কোৱাচোন সেই চোৰটো যেতিয়া বাঘৰ পিঠিত উঠি লৈছিল আৰু নেগুৰডাল পকাই দিছিল তেতিয়া বাঘে চোৰটো কি বুলি ভাবিলে হে দীঘল টেঙীয়া শুদ্ধ হৈছে বাৰু যেতিয়া এই গলধনটোত চোৰে একদম পকাই দিছিল তেতিয়া কি বুলি ভাবিছিল হে গাৰ মুকটোৱা শুদ্ধ বাৰু এই চোৰে এই পাছত কেনেকৈ সেই নেগুৰডালত চেপি হাৰিলে বাৰু যেতিয়া বাঘ দৌৰ মাৰিছিল তেতিয়া সি বাগৰি পৰিছিল তাৰ পাছত নেগুৰডালত চেপ মাৰি ধৰিছিল আৰু নেগুৰডাল ছিগি গৈছিল আৰু চোৰটো থাকি গৈছিল পাৰিছা বঢ়িয়া বাৰু পিছৰ ডোখৰলৈ যাওঁ দেই কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিব আৰু লাগিব এই শেষৰ ডোখৰ শুনি লোৱা দেই এই চাহটোপা একেবাৰে খাই শেষেই কৈ পেলাওঁ আচ্ছা তাৰ পাছত সেই দেখি মানে গোটেইখনে মেল মিটিং পাতিলে নহয় এতিয়া সেই দেখি সকলোবোৰ বাঘে লৰালৰি কৈ আৰু তোমাৰ আলোচ কৰি অলপো পলম নকৰিয়ে সিহঁতে পেপা কঢ়াৰ বিৰুদ্ধে মানে এই পেপা কঢ়াটো আছিলে যে পেপা চেপাৰ বিৰুদ্ধে একেবাৰে যুদ্ধ যাত্ৰা কৰিলে ভাওনাত যেনেকে যুদ্ধ যাত্ৰা কৰে যে একদম পুৰা দৌৰ মাৰি ইফালে জাপ সিফালে জাপ একদম এগালমান বাঘে তোমাৰ কৈছো নহয় পুৰা একদম যুদ্ধ যাত্ৰা কৰিলে তাৰ পৰা কিন্তু সিহঁতে বিচাৰি খুচাৰি চলাত কৰি ক'তো মানে তোমাৰ হেৰিয়ক নেদেখিলে এই পেপা কঢ়াক নেদেখিলে শেষত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত সি পেপা কঢ়াক তাত পঢ়ি থকা দেখিলে
তাৰ পাছত যেতিয়াই দেখিলে সিহঁত আটাইবোৰে একদম হাউৰি মাৰি ধৰিলে এনেকুৱা কৰিবলৈ ধৰিলে তাৰ পাছত যেতিয়া হাউৰি কৰি এনেকে মাৰি ধৰিলে সিহঁতে কিছু পৰ তাৰ পাছত ভাবি চিন্তি বুদ্ধি এটা পাঙিলে পেপা কঢ়াক ঢুকি পাবলৈ সিহঁতে কি কৰিব লাগিব কেনেকে তাক ঢুকি পাব সেইটোক লৈ সিহঁতে এটা বুদ্ধি পাঙিলে সিহঁতে কি কৰিলে সেই এটাৰ পিঠিত আন এটা এটাৰ পিঠিত আন এটা এনেকে ইটোৰ ওপৰত ইটো ইটোৰ ওপৰত ইটো এনেকে উঠি উঠি একেবাৰে ওখ হৈ গ'ল চোৰে ভাবিলে এতিয়া আৰু সৰ্বনাশ এতিয়াহে বিপাঙে মৰিলো আৰু তৎক্ষণাত চোৰেও এটা বুদ্ধি পাঙিলে নহয় সি ভাবিলে মই যদি তলত খৰা মানে মই নেগুৰ চিঙি নেগুৰডাল হাতত ললো যে সেই খৰা বাঘটো একেবাৰে তলত তাকেই মই কিবা এটা কৰিলে হাৰিব পাৰোঁ সেইকাৰণে সি একদম গলগলীয়া মাতেৰে আৰম্ভ কৰি দিলে আৰু ঐ খৰা চাবি 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 যেতিয়াই চাবি 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 বুলি কৈ দিলে খৰা বাঘে ভাবিলে আকৌ পেপা কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি ইয়াকে ভাবি সি একদম চুটি বুদ্ধি হেৰুৱাই হাবিৰ ফালে একদম লৰ দিলে সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠলকৈ মাটিত সৰি পৰিল সিহঁতেও আমাকো পেপা কঢ়াই পালে বুলি ভাবি একদম খৰধৰকৈ মুঠতে তৰা নৰা ছিঙি একদম লৰি হাবিলৈ পলাই গুচি গ'ল আচ্ছা এইখিনিতে দুটামান প্ৰশ্ন সুধো দেই কোৱাচোন এই চোৰটো বাঘে কি কৰিলে খাই পেলালে নেকি নাই খোৱা নহয়নে চোৰটো বাচিল নে বাচিল আচ্ছা চোৰে তৎক্ষণাত কি বুলি বুদ্ধি পাঙিলে সেই খৰাকে গালি পাৰো বুলি নহয় জানো এই খৰা চাবি 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 সেনেকে কলত সি আৰু পলাই দিলে হয়নে তাৰ মানে চোৰে উপস্থিত বুদ্ধি খেলাই একেবাৰে বাঘৰ মুখৰ পৰা বাচি আহিলে শুনিলানে এইয়াই দীঘল ঠেঙীয়া সাধু গোৱা এখন খাই লওঁ দেই তোমালোকে ভালে থাকিবা